আচলতে সুপাৰি সিন্ডিকেটটো যদি মই আপোনাক হিচাপ দিওঁ তেতিয়াহ'লে মাহেকত অসমৰ পৰা অসমৰ মাজেদি দেই সুপাৰিটো আহে ইণ্ডোনেছিয়া আৰু ম্যানমাৰৰ পৰা আৰু সেই সিন্ডিকেটটোত মাহেকত প্ৰায় 1500 কোটিৰ পৰা 2000 কোটি টকাৰ বিজনেছ হয় কয়লাতকৈ তাৰমানে ডাঙৰে হ'ব প্ৰায় সমান হ'ব যেন লাগে মই অলপ বেছি হ'লেও মানে অলপ কম হ'ব পাৰে কয়লাত তাতকৈ মানে কয়লা কেইবাটাও ঠাইত হয়তো গতিকে গোটেইকেইটা লগ লগাই হয়তো বেছি হৈ যাব কিন্তু প্ৰায় কয়লাৰ সমপৰ্যায় তাৰ কাৰণে এই গোটেই এই সিন্ডিকেটটোত বেচিকেলি 17জনমান মানুহ আছে আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সিন্ডিকেট মাফিয়া 3জন আছে এজন আমাৰ গোলাঘাটৰ মহম্মদ আব্দুল হান্নান আলী বা বাবলু নামৰ এজন মানুহ এজন শিলচৰৰ দীপাংকৰ দেৱ নামৰ এজন মানুহ আৰু আনজন হ'ল অঞ্জন পাল নামৰ এই 3জন মূল মাফিয়াই এই গোটেই সুপাৰি সিন্ডিকেটটোৰ নেতৃত্ব বহন কৰে মই আপোনাক দেখুৱাই দিম যে আমি প্ৰথম কথাটো হ'ল যে এই সুপাৰি সিন্ডিকেটলৈ যোৱাৰ আগতে আমি সিন্ডিকেটৰ বিৰুদ্ধে কিয় লাগিছে বহুতে আমাক কৈছে যে তোমালোকে প্ৰথম বহুতে কয় যে তুমি দুৰ্নীতি ক'ব পাৰে যে 2021ত অখিল গগৈ ইলেকশ্যন খেলিব সিন্ডিকেটৰ পৰা পইচা লাগে সেইকাৰণে অলপমান লাগিছে সিন্ডিকেটৰ পৰা পইচা লাগিলেতো ইমান মানুহে নধৰিম নহয় ইমানকৈ নধৰিম নহয় যদি মই সিন্ডিকেটৰ পৰা পইচা লওঁ তেতিয়াহ'লে ইমানকৈ নধৰিম নাই এনেকুৱাকৈ খান্দি দিছোঁ ইমানকৈ কেছ দিছোঁ কিমান সিন্ডিকেট মাফিয়া এতিয়া মোক পইচা দিবলৈ আহি আছে কিমান সিন্ডিকেট মাফিয়া এতিয়া কিমান মধ্যস্থতাকাৰী পঠিয়াইছে চববিলাকৰ পৰা সব ঠাই হয় কয়লাই হওক বা কিমান সুপাৰিয়ে হওক কিমান পইচা দিবলৈ যে আহি আছে এই মুহূৰ্তত মানে লাখৰ হিচাপত নকওঁ কোটিৰ হিচাপত পইচা দিবলৈ আহি আছে কিন্তু মই আজিৰ দিনটোত এইটো কথাই ক'ম যে আজিৰ দিনটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিখন গাড়ী মই চলাওঁ সেইখন গাড়ীত তেল ভৰাবৰ কাৰণে পইচা নাই এই পৰ্যায়ত চলি থকাৰ পাছতো কৃষক মুক্তিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংকট চলি থকাৰ পাছতো আমি কোনো পৰ্যায়ে কেতিয়াও কোনো সিন্ডিকেট মাফিয়াৰ ওচৰত নতজানু হোৱা নাই প্ৰথম কথা আমি কিয় সিন্ডিকেটৰ বিৰুদ্ধে ধৰিছোঁ আমাৰ মুখ্যমন্ত্ৰীজনে কৈ আছে যে এই চৰকাৰখন দুৰ্নীতিৰ বিৰুদ্ধে সদা সজাগ শূন্য সহনশীল এখন চৰকাৰ কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমত চাৰিওফালে যিবিলাক সিন্ডিকেট চলিছে এইবিলাকৰ কাৰণে আজি শাক পাচলিৰ মূল্য ব্যাপক ৰূপত বৃদ্ধি পাইছে আলু দাইলৰ মূল্য সাংঘাতিক বৃদ্ধি পাইছে কণী মাছৰ মূল্য সাংঘাতিক বৃদ্ধি পাইছে আটাইতকৈ ডাঙৰ কথা যে বালি আৰু শিলগুটি তাৰ দামটো আপুনি চাব যে বিজেপি চৰকাৰ অহাৰ পাছত আগতে যিটো 800 টকা আছিলে সেইটো এতিয়া 1700 টকালৈ বৃদ্ধি পালে বালিৰ দাম ব্যাপক ৰূপত বৃদ্ধি পাই গ'ল তাৰপিছত আপুনি দেখিব যে আজি কয়লাক লৈ মানে বেলেগ কথা মই বাদ দিওঁ ঠিক আছে আপুনি কয়লাৰ কথা কৈছে কয়লাত এটা কয়লা কিছুমান ঠাইত বৈধভাৱেও খনন কৰা হয় কিছুমান ঠাইত কিন্তু পৰিবহণৰ যিটো সিন্ডিকেট সেই পৰিবহণৰ সিন্ডিকেটটো এটা পাৰ্ট বুলি কোৱা হয় যিটো লোডিং আনলোডিং বা ট্ৰাকত যিদৰে অধিক বুজাই কঢ়াই লৈ যায় তেনেকুৱা ধৰণৰ সিন্ডিকেট এটাও হয় বুলি কয় সেই বিষয়টো আমাৰ গুৱাহাটীতো প্ৰায় অভিযোগ শুনা যায় সেই বিষয়টো সন্দৰ্ভত আপুনি কি কয় পৰিবহণৰ সিন্ডিকেটটো এনেকুৱা চাওক ষ্টাৰ চিমেণ্ট